মিচিংসকলৰ সংগীত আৰু সংস্কৃতিত বহু যোগদান তেওঁৰ তৰাৱতী বড়ি তেখেতৰ নাম মই আজিলৈ তেখেতক লগ পোৱা নাই বাট যেতিয়া মই তেওঁৰ বিষয়ে অসমৰ হৈও বহু কথা নাজানো আমি নিজৰ ৰাজ্যৰ কথাই সংগীতৰ লগত জড়িত হোৱাৰ পিছতো তৰাৱতী বড়ি বাইদেউৰ বিষয়ে বহু পিছত গম পাওঁ আৰু তেওঁৰ গোটেই অৱদানখিনি জনাৰ পিছত মোৰ এনেকুৱা লাগিল যে আই ডোণ্ট ন' কি ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী দিছেনে নাই বাট তেখেতৰ বহুত অৱদান আছে আৰু যদি দিছে অতি ভাল কথা যদি দিয়া নাই অসম চৰকাৰক অনুৰোধ তৰাৱতী বাইদেউৰ বাবে যাতে পদ্মশ্ৰীৰ বাবে আবেদন কৰা যায় এগৰাকী জীয়ৰী যেতিয়া বোৱাৰী হোৱাৰ এক যাত্ৰা বুলিয়ে কম সংস্কাৰ গীতত জন্মৰ পৰা মৃত্যুলৈকে বহু গীত আছে আমাৰ অসমতো আছে বিবাহ পাৰ্বণৰো বহু গীত আছে মই তৰাৱতী বড়িৰ বাইদেউৰ তেওঁক সেৱা জনাইছোঁ যদি তেওঁ চাই আছে বা কিবা ধৰণে যদি খবৰ পায় তেখেতক নমন কৰিছোঁ নানে মিচিংসকলৰ সংগীত আৰু সংস্কৃতিত বহু যোগদান তেওঁৰ তৰাৱতী বড়ি তেখেতৰ নাম মই আজিলৈ তেখেতক লগ পোৱা নাই বাট যেতিয়া মই তেওঁৰ বিষয়ে অসমৰ হৈও বহু কথা নাজানো আমি নিজৰ ৰাজ্যৰ কথাই সংগীতৰ লগত জড়িত হোৱাৰ পিছতো তৰাৱতী বড়ি বাইদেউৰ বিষয়ে বহু পিছত গম পাওঁ আৰু তেওঁৰ গোটেই অৱদানখিনি জনাৰ পিছত মোৰ এনেকুৱা লাগিল যে আই ডোণ্ট ন' কি ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী দিছেনে নাই বাট তেখেতৰ বহুত অৱদান আছে আৰু যদি দিছে অতি ভাল কথা যদি দিয়া নাই অসম চৰকাৰক অনুৰোধ তৰাৱতী বাইদেউৰ বাবে যাতে পদ্মশ্ৰীৰ বাবে আবেদন কৰা যায়